আজি আমাৰ ধনুৰ স্কুলত ৰিজাল্ট দিব। চ' আমি আহিলোঁ ঘৰৰ পৰা, স্কুল গৈ আছে তাই। পুৰা এক্সাইটমেণ্ট আৰু বাহ কি ধুনীয়াকৈ গৈ আছে। কি সুন্দৰকৈ লিখা আছে, এইবিলাক আৰ্ট কৰা আছে। আহি গ'ল ক্লাছৰুমলৈ, নাৰ্চাৰী এ। তো মেমক এতিয়া লুকাই আছে দেখি কেনে, ছাৰপ্ৰাইজ দিব আৰু ওৱা। দেখিলে হেল্পাৰ মেমজনী আহি গ'ল বাহিৰলৈ। এতিয়া লাজে কৰিছে নে ভয়ে কৰিছে, ভিতৰলৈ নাযায়। চ' লাহে লাহে গৈ আছে। মেমক মাতো দিছে, হাঁহিও দিছে, কিন্তু কথা হ'লে একো কোৱা নাই। মেমৰ লগত ভিডিঅ' অকণমান বনালোঁ, ফটো উঠিলোঁ। তাৰপিছত ল'লোঁ ৰিজাল্ট। ভালেই কৰিছিলে গোটেইখিনি, বেয়া হোৱা নাই। কিন্তু এপ্ৰিলৰ পৰা আগষ্টলৈকে বহুত বেয়া ৰিজাল্ট আৰু তাইৰ। এইবাৰ অলপ ভাল হৈছে আৰু। এইখন হৈছে মাৰ্কশ্বিট। চ' আমাৰ ধনু LKG পাই গ'ল। এয়া অকণমান খেলিব ওলাইছে এতিয়া ভিতৰত। বাপৰে কি উৎপাত দেখোন। ভিতৰত খেলি উঠি আহিল গাৰ্ডেনত পিনি। ইয়াতে অকণমান খেলাই লৈ আমি গ'লোঁ IIT কেম্পাছৰ ভিতৰৰ ফিল্ডত। তাত অকণমান সকলোকে খেলিবলৈ দিলোঁ, দি আমি এতিয়া ঘৰলৈ যাম আৰু।